নমস্কাৰ আজি আমি এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটী আৰু আপোনালোকৰ ৰাস্তা দেখাই যাম ক'ত ক'ত কি হয় আৰু আপোনালোকক ধন্যবাদ যিহেতু মোৰ চেনেলৰ 100 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গ'ল যাতে আপোনালোকে মোক এনেকৈ মৰম দিয়ে আৰু ছাবস্ক্ৰাইব কৰে এয়া ভৰাই আছে নিমিয়ে কাপোৰ লৈ লৈছোঁ পূৰা পেকিং গাড়ীত বহিলোঁ এয়া আছে মোৰ লগত যাব ইমন এয়া যাব নিমি আৰু এইফালে আছে বাইদেউ যাবলৈ ওলালে আমাৰ নকাৰী নামঘৰত দান পত্ৰত কিবা এটা দিবলৈ যেহেতু আমি গুৱাহাটী যাওঁ সেৱা লৈছে নকাৰী নামঘৰ মায়ে এতিয়া কিবা এটা দি সেৱা কৰি লৈছে গণেশ মন্দিৰত এয়া সেৱা এটা ল'লোঁ এয়া এতিয়া আমি পাইছোঁহি দুৰ্গা মন্দিৰ পাৰ হৈছোঁ এইখন হৈ গ'ল আমাৰ ৰঙা নদী পানী একেবাৰে নাইকিয়া হৈ গ'ল আমি হাৰমতি ক্ৰছ কৰি আহিলোঁ এতিয়া পাইছোঁ ডিক্ৰং নদী মানে বান্দৰদোৱা পামগৈ আৰু এতিয়া আমি আহি পাইছোঁ এই বান্দৰদোৱাত অলপ তেল ভৰাওঁ যিহেতু গাড়ীত তেল ভৰোৱা নাছিলোঁ ইয়াত অকণমান দামটো কম হয় আপোনাৰ প্ৰাইচটো দেখাই দিছোঁ 77.31 পেট্ৰল ডিজেল হৈ গ'ল 71.01 এয়া আমি এতিয়া আহি পালোঁ গহপুৰ এয়া বৰপুখুৰী এয়া এতিয়া আমি আহি পাইছোঁহি মোনাবাৰী বাগান আমি বিছনা চাৰিআলি ইয়াত চাহ অকণমান খাই লওঁ বুলি ভাবিছোঁ ভাগৰ লাগি গৈছে গাড়ী চলাই বলক এতিয়া অলপ চাহকৈ খাই লওঁ আহি গ'লে এয়া চাহ অকণমান খাই লওঁ এয়া ইমনেও চাহ খাই লওঁ টুকুলো হৈ গ'ল চাহ খাই এতিয়া আমি আকৌ যাওঁ এতিয়া আমি আকৌ ৰখিম নেক্সট তেজপুৰত আমি তেজপুৰ মিছন চাৰিআলি এখন আপোনাৰ KF তাতে দেখা নাপায় অফিচো অলপ অকণ ঘূৰি আছোঁ আমি এনেই চাওঁ তেজপুৰখন বহুত দিন অহা নাই লকডাউনৰ পিছত আজি আহিছোঁ এয়া এতিয়া আমি আহি পাইছোঁহি নগাঁও টোল গেট আৰু এখন আছে বুলি কৈছে মোৰ ভাইটিয়ে বোলে সোণাপুৰত আৰু এখন টোল গেট আছে আজি 7 মাহমান হৈছে এয়া এতিয়া আমি আহি পাই গ'লোঁ ছেকেণ্ড টোল গেট যিটো মোৰ ভাইটিয়ে কৈছিলে সোণাপুৰত আছে আৰু ইখন টোল গেটত ল'লে আপোনাৰ 95 এইখনত লৈ পেলাই 110 টকা চাওঁ এয়া এতিয়া আমাৰ অসমৰ 5 ষ্টাৰ হোটেলৰ ওচৰত পাইছোঁ তাজ বিমানটা আৰু থাকিবলৈ মন এটা আছে যদি আপোনালোকৰ আশীৰ্বাদ পাওঁ সোনকালে ইয়াৰ ভিতৰত গৈ আপোনালোকক গোটেই ভিতৰৰ দৃশ্য দেখাম
আপোনাৰ নতুন গণেশগুৰি ব্ৰিজ ফ্লাইঅভাৰ যিখন চানমাৰি যায় চাবলৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে দেখিছোঁ ধুনীয়া আঁকা আছে, পেইণ্টিং কৰি থোৱা আছে ভাল। পালোহি আৰু ভাল একো এইটো আমাৰ এপাৰ্টমেণ্ট পাই গ'লো। ফাইনেলি আমি পাই গ'লোহি এতিয়া আমাৰ ইয়াত। বহুত ভাগৰ লাগিছে। এতিয়া আপোনালোকক আজি নেদেখাওঁ, বেলেগ এদিনা দেখাম, কাইলৈ মানে দেখাম। এতিয়া বস্তু উঠাই লওঁ। আমি আহি পালোহি। যিহেতু আজি ইয়াত লাইন নাই, ইয়াত আপোনাৰ ৰিচাৰ্জ ছিষ্টেম। ইয়াত আমাৰ তাৰ লিখা লাইনৰ বিল দিলে নহয়, ইয়াত ৰিচাৰ্জ কৰিব লাগিব। আজিতো এতিয়া নোৱাৰিম ৰিচাৰ্জ কৰিবলৈ, কাইলৈ ৰাতিপুৱা ৰিচাৰ্জ কৰিম, কাইলৈ লাইন আহিব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম।